সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি 12 আহিন দেওবাৰ 29 ছেপ্টেম্বৰ, সূৰ্যোদয় ঘণ্টা 5:16:35, সূৰ্যাস্ত ঘণ্টা 5:05:11। তিথি কৃষ্ণা দ্বাদশী, দিনৰ ঘণ্টা 4:48:06। নক্ষত্ৰ মঘা, অহোৰাত্ৰ। যোগ সাধ্য ৰাতি ঘণ্টা 12:27:06। কৰণ তৈতিল। শিশু জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। আদ্য ঋতু হলে 7 দিনীয়া কান্তা যোগ। মৰণৰ দুখ 2 পাত, দিনৰ ঘণ্টা 4:48:06 যোৱাত 1 পাত। যাত্ৰা নাই, দিনত অগ্ধাদি দোষ আৰু নক্ষত্ৰাদি দোষ। শুভ কৰ্ম বিবাহ ৰাতি ঘণ্টা 12:49 ভিতৰত। বিষ মিথুন কৰ্কট লগ্নত, পুনঃ ৰাতি 2:14 যোৱাত সিংহ কন্যা লগ্নত, সুতহী বুকযোগত দীক্ষা। নিষিদ্ধ পুৰৈ শাক, দিনৰ ঘণ্টা 4:48:06 যোৱাত বেঙেনা। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি যোৱা ৰাশিফলসমূহৰ পৰা আপোনাৰ বাবে উপকৃত হৈছে, তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেঘ ৰাশি কৰ্ম সংস্থান, বৃষ ৰাশি প্ৰণয় লাভ, মিথুন ৰাশি কিনা বেচাত লাভ, কৰ্কট ৰাশি দন্ত পীড়া, সিংহ ৰাশি প্ৰতিযোগিতাত শুভ, কন্যা ৰাশি আৰ্থিক শুভ, তুলা ৰাশি পাৰিবাৰিক শুভ, বৃশ্চিক ৰাশি শৰীৰ মাধ্যম, ধনু ৰাশি ব্যৱসায়ত শুভ, মকৰ ৰাশি বন্ধু লাভ, কুম্ভ ৰাশি মানসিক চিন্তা, মীন ৰাশি পাৰিবাৰিক ক্লেশ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি দি অহা আজিৰ সমাধানটোলৈ আহিছোঁ। আজিৰ সমাধানটি হৈছে শাল মইনাৰ দৰৱ। সৰিয়হ ভালকৈ মিহি কৰি পিচি মুখত লেপ দিব, 1 ঘণ্টামান লেপ দি থ'ব। সমাধান 2, শৌচ প্ৰস্ৰাৱ বন্ধ হ'লে খোৱাৰ দৰৱ। 250 মিলি লিটাৰ পানীত 30 গ্ৰাম জব খাৰ মিহলাই মাজে মাজে খালে শৌচ প্ৰস্ৰাৱ হয়।